আজি আমাৰ ভৈৰৱকুণ্ড বনভোজস্থলী। ইয়াতে আমি নিয়মীয়া তালাচীৰ দৰে আজিও তালাচী আমি কৰি আছো। জিলা পথ সুৰক্ষা সমিতিৰ নিৰ্দেশনা অনুযায়ী আমি স্থানীয় প্ৰশাসনৰ ফালৰ পৰা আবকাৰী বিভাগ, পৰিবহণ বিভাগ, আমাৰ স্থানীয় ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ লগতে ভৈৰৱকুণ্ড আৰক্ষী চকীৰ আৰক্ষী বিষয়াও ইয়াত আছে। পাৰা আৰু আমাৰ পাৰামিলিটাৰী ফ'ৰ্চৰ SSBৰ জোৱানসকলেও আমাৰ লগত সহযোগ কৰিছে। আমি তালাচী কৰি আছো। যিসকল বনভোজস্থলী বনভোজকাৰী দলসকল আহিছে বিভিন্ন স্থানৰ পৰা, সেই বনভোজকাৰী দলসকলৰ যিসকল যান বাহন লৈ আহিছে, চাৰিচকীয়া বা দুচকীয়া বাহন, সেই চালকসকলে যাতে সুৰাপান কৰি গাড়ী বা নচলায় সেই প্ৰতি আমি লক্ষ্য ৰাখিছো আৰু আমি তালাচী কৰি আছো। ইতিমধ্যে আমি 4-5খন বাহনৰ ফাইন ইম্প'জ কৰা হৈছে আৰু আমি আশা কৰিছো ৰাইজে যাতে সজাগ সচেতন হওক, যাতে মাদক সুৰাপান কৰি গাড়ী নচলায়, দুৰ্ঘটনা সংঘটিত নহওক এই অঞ্চলত। তাৰ প্ৰতি আমি সজাগ কৰিবৰ কাৰণে ৰাইজক ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে প্ৰয়াস কৰিছো। তাৰ লগতে যিহেতু এইটো প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এটা স্থান হয়, গতিকে ইয়াত আমি বিভিন্ন স্থানৰ পৰা অহা ৰাইজসকলক আদৰণি জনাইছো, আহ্বান জনাইছো যাতে এই স্থানত আহক, প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক, আনন্দ উপভোগ কৰক, কিন্তু সমান্তৰালভাৱে যাতে দুৰ্ঘটনা সংঘটিত নহয়। ইয়াৰ পৰা তেওঁলোকে গন্তব্যস্থান ঘৰলৈ গৈ যাওঁতে যাতে শান্তিপূৰ্ণভাৱে ঘৰলৈ গৈ পাওক, তাৰ প্ৰতিও আমি লক্ষ্য ৰাখিছো আৰু সকলোকে সজাগ সচেতন হোৱাৰ লগতে এই মাদক দ্ৰব্য বিশেষকৈ সুৰাপান কৰি যাতে গাড়ী নচলায় সেই তাৰ প্ৰতি লক্ষ্য ৰাখিবৰ কাৰণে আমি বিশেষভাৱে অনুৰোধ জনাইছো। আমি আমি চাইছো যে হেলমেটৰ যোনটো ভায়লেশ্যন হয় কণ্টিনিউৱাছলি, যোনটো স্কুল ষ্টুডেণ্ট বা কলেজ ষ্টুডেণ্ট তাহাঁতৰ মাজত মানে বেছি আছে। ঘৰৰ পৰা মাক দেউতাকে স্কুটি বা বাইক দি দিয়ে, তেওঁলোকে ৰুলটো ফ'ল' নকৰে। আমি ৰেগুলাৰলি ফাইন কৰি আছো হেলমেটৰ, আৰু নাকা চেকিঙত আমি কৰি আছো হেলমেটৰ। আৰু আমি বিচাৰোঁ যে হেলমেটৰ কাৰণে যাতে কিবা এটা এক্সিডেণ্ট হ'লে হেলমেটে আমাৰ ব্ৰেইনটো ছেভ কৰে। হেলমেটটো নহ'লে এটা নৰ্মেল এটা এক্সিডেণ্ট ডেডলি হৈ যাব পাৰে, মাৰাত্মক হ'ব পাৰে। চ' আমি বিচাৰোঁ যে হেলমেটটো, মই মেছেজ দিব বিচাৰিছোঁ যে গাড়ী বাইক চলাইছে যদি হেলমেটটো লৈ ল'ব লাগে আৰু ৰুলটো ফ'ল' কৰিব লাগে। আজি আমি এৰাউণ্ড আণ্ডাৰ 10 কেছেছ পাইছোঁ, এৰাউণ্ড 5-6টামান কেছ পাইছোঁ ড্ৰিংক এণ্ড ড্ৰাইভ কৰা। তেওঁলোকক আমি ফাইন কৰিছোঁ, যোনটো মটৰ ভেহিকেল এক্টৰ যোনটো ছেকশ্যন 185ৰ যোনটো ফাইন হয় 10,000 ফাইন, তো আমি ফাইন কৰিছোঁ। আৰু আমি অলপমান কাউন্সিলিং দি তেওঁলোকক বুজাব বিচাৰিছোঁ যে এনেকৈ ফেমিলি লৈ কিছুমান আহে, ফেমিলি লৈ ড্ৰিংক কৰি চলাই, এনেকৈ নিজৰটো ৰিস্ক হয়, লগতে গোটেই ফেমিলিটোৰ ৰিস্ক হয়। আমি এনেকৈ আজিৰ আমাৰ ড্ৰিংক এণ্ড ড্ৰাইভৰ যোনটো প্ৰগ্ৰাম, মন্টু ছাৰক মই থেংক ইউ দিব বিচাৰিছোঁ, চাৰ্কল অফিচাৰ আমাৰ। তো আজি প্ৰগ্ৰামটো খ্ৰীষ্টমাছৰ দিনা অৰ্গেনাইজ কৰিবৰ বাবে আমি আজি 4টা ডিপাৰ্টমেণ্ট কম্বাইন হৈ এটা ইনিচিয়েটিভ লৈছোঁ, SSB, এক্সাইজ এনফৰ্চমেণ্ট আৰু আমাৰ পুলিচৰ। আৰু পুলিচৰটো ৰেগুলাৰ নাকা চেকিং হয়, সেইটো কাৰণে মানে এক্সিডেণ্ট আমাৰ বহুত কমি আহিছে আমি চাইছোঁ ভৈৰৱকুণ্ড এৰিয়াত। চ' মই পুলিচকো থেংক ইউ দিব বিচাৰোঁ, তেওঁলোকে ৰেগুলাৰলি যোনটো নাকা চেকিং ড্ৰাইভ কৰি আছে, সেইটো কাৰণে বহুত মই পজিটিভ এটা ৰিজাল্ট ওলাইছে বুলি ভাবিছোঁ। আমি ৰেগুলাৰলিতো এনে হয়, আৰু এইটো বিহুলৈকে 31ষ্টলৈকে আমি অলপ বেছিকৈ অলপ এফৰ্ট দিব বিচাৰিছোঁ এইটো এৰিয়াত। মানে এইটো এৰিয়াত যিহেতু মানে অলপ পিকনিক স্পট, মেক্সিমাম অলপমান ইয়াত ড্ৰিংক কৰা মানুহ আহে, এক্সিডেণ্টৰ চান্সেছটো বেছি হয়। এইটো এৰিয়াত আমি মেক্সিমাম ফ'কাছটো দিব বিচাৰিম। হয়, আমাৰ ভৈৰৱকুণ্ড বনভোজস্থলীত আজি বিভিন্ন স্থানৰ পৰা বনভোজ খাবলৈ বিভিন্ন ধৰণৰ দল আহিছে আৰু লগতে স্থানীয় বহুত গাড়ী আহিছে। আমি এতিয়া ভৈৰৱকুণ্ড বনভোজস্থলীৰ সন্মুখতে আমি ডিষ্ট্ৰিক্ট DRC কমিটি, ডিষ্ট্ৰিক্ট পথ সুৰক্ষা সমিতিৰ নিৰ্দেশত আমি জিলা প্ৰশাসনে, আমাৰ এক্সিকিউটিভ মেজিষ্ট্ৰেট ছাৰ আছে, আমাৰ MDI চাহাব আছে, আমাৰ এক্সাইজ ইনস্পেক্টৰ আছে, সকলো জিলা আৰক্ষী আছোঁ। আমি সকলোৱে লগ হৈ আমি নাকা কৰি আছোঁ আৰু নাকা চেকিং কৰি আছোঁ, যাতে কোনো ধৰণৰ ড্ৰিংক এণ্ড ড্ৰাইভ মানে সুৰাপান কৰি যাতে কোনেও গাড়ী নচলায়, তাৰ কাৰণে আমি ব্যৱস্থা লৈ আছোঁ। আপোনালোকে জানে ইতিমধ্যে যে এই বনভোজস্থলীৰ পৰা গৈ ভৈৰৱকুণ্ড এই ৰাস্তাটোত বহুত ধৰণৰ দুৰ্ঘটনা সংঘটিত হৈছিল। গতিকে এই দুৰ্ঘটনা যাতে সংঘটিত নহয়, তাৰ কাৰণে আমি এই ব্যৱস্থা আমি লৈ আছোঁ। আৰু ভৱিষ্যতেও আমি জিলা প্ৰশাসনে আমি আমাৰ আজি ব্যৱস্থা লৈ আছোঁ, ব্যৱস্থা যাতে আমি কণ্টিনিউ কৰি যাম, তাৰ কাৰণে আমি চকু ৰাখিম।